আচলতে পিটিদা মই আৰু এটা ক'বলৈ পাহৰি গৈছোঁ পিটিদা মোৰ গুৰু নিচিনা হয় গুৰু নিচিনা নহয় গুৰু হয় যিহেতু আমি নাচি থকা টাইমত পিটিদাহঁতক আমি সদায় লগ পাওঁ পিটিদা সদায় লগ পাওঁ পিটিদাই বহুত বস্তু আমাক শিকায় আঙুলিয়াই দিয়ে ভুলবোৰ হয়নে সেইখিনি আচলতে যিকণ জানো আৰু ইমানকেও নাজানো ইমান একেবাৰে মুঠা ফুটা ব্যক্তিও নহয় মই বেছি জনা মানুহে আচলতে সেইটো কয় যিকণ জানো সেইকণ আচলতে দেখাই দিয়াটো কৰ্তব্য বুলি ভাবোঁ মোৰ কোনকণ বাকৰৈ মাকে নাই মাউৰা মোৰ কোনকণ বাকৰৈ তিৰি নাই বৰলা মোৰ কোনকণ বাকৰৈ হাতী ধৰিবলৈ যায় খুব ধুনীয়া সঁচাকৈ ইমান ভাল লাগিছে নহয় পিটিদা একদম নাচো লাগি গৈছে কিন্তু নাচিবলৈ জেগা নাই নাই মই গম পাইছোঁ নাচিব নোৱাৰি এতিয়া মই গম পাইছোঁ মই বজাওঁতে যেতিয়া হাতখন আহিছে তেতিয়া গম পাইছোঁ সেইটোতো আহিবই বিহুৱতী এগৰাকীয়ে পেপাটো শুনিলে কেতিয়াও থাকিব একদম আৰু আপুনি কি ইনষ্ট্ৰুমেণ্ট বজায় মই যেতিয়া ৰেকৰ্ডিং ছেশ্যনত যেতিয়া সোমাবলৈ লৈছোঁ প্ৰায় 2010 চন মানৰ পৰা মোৰ প্ৰথমখন আছিলে এলবাম হেৰি চেংকলি দিশুদাৰ চেংকলিখন সংগীত কৰিছিলে জান্দা অপূৰ্ব জান্দাই কৰিছিলে আৰু সুনীত দায়ো তাত গান লিখিছিলে মোৰ ৰেকৰ্ডিং ছেশ্যন তাৰ পৰাই আৰম্ভ সেই চেংকলিখনৰ পৰাই সেই তাতে আৰম্ভ তোমাৰ 2010-11 মান হ'ব Hello everyone and welcome back to The Sound. নমস্কাৰ মই চিৰশ্ৰী শইকীয়া The Soundৰ অন্য এটা এপিছডলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ এই মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ অতিথি এগৰাকী খুব জনপ্ৰিয় আৰু বিখ্যাত বিহুৱা লগতে তেখেত হ'ল এগৰাকী বিশিষ্ট ঢুলীয়া পেঁপাবাদক বাঁহীবাদক তেখেতে নিজে গান লিখে সুৰ দিয়ে গায় আৰু এগৰাকী খুব ভাল মিউজিক কম্প'জাৰ লগতে আৰু ঢেৰ প্ৰতিভা তেখেতৰ মাজত আছে এখন সাগৰ বুলিয়ে ক'ব পাৰি গতিকে সেইখিনি আমি কথা পাতি সকলোবোৰ জানিম গতিকে আহকচোন সকলোকে চিনাকি কৰাই দিওঁ আমাৰ আজি বিশেষ অতিথি পিটি বৰা পিটিদা কি খবৰ ভালেই আচলতে পিটিদা মই আৰু এটা ক'বলৈ পাহৰি গৈছোঁ পিটিদা মোৰ গুৰু নিচিনা হয় গুৰু নিচিনা নহয় গুৰু হয় যিহেতু আমি নাচি থকা টাইমত পিটিদাহঁতক আমি সদায় লগ পাওঁ পিটিদাক সদায় লগ পাওঁ পিটিদাই বহুত বস্তু আমাক শিকায় আঙুলিয়াই দিয়ে ভুলবোৰ হয়নে সেইখিনি আচলতে যিকণ জানো আৰু ইমানকেও নাজানো ইমান একেবাৰে মুঠা ফুটা ব্যক্তিও নহয় মই বেছি জনা মানুহে আচলতে সেইটো কয় যিকণ জানো সেইকণ আচলতে দেখাই দিয়াটো কৰ্তব্য বুলি ভাবোঁ একদম বাকী তেনেকৈ কাম কৰি আছোঁ হয় বাকী পিটিদাটোতো আপোনাৰ ঘৰ ক'ত সেইখিনি মই জানো কিন্তু আমাৰ অডিয়েঞ্চসকলেও জানিব লাগিব গতিকে অকণমান কৈ দিয়কচোন ঘৰত কোন কোন আছে মোৰ ঘৰ কাৰ্বি আংলং এখন সৰু গাঁৱত কামপুৰীয়া গাঁও বুলি কয় হয় কামপুৰীয়া গাঁৱত মোৰ মা দেউতা বাইদেউ দাদা বৌ ভতিজা খুৰা খুৰী ল'ৰা ছোৱালীহাল আছে সিমানে পৰিয়াল আৰু মোৰ মানুহজনী আছে হয় বৰ্তমান মই গুৱাহাটীতে থাকোঁ বাকী মা দেউতা সকলো কাৰ্বি আংলঙতে থাকে মই জীৱিকাৰ সূত্ৰে ইয়াতে থাকিব লগা হৈছে গুৱাহাটীতে আপুনি কোনটো চনত মানে কাৰ্বি আংলঙৰ পৰা ঘৰৰ পৰা কেতিয়া আপুনি ওলাই আহিছে গুৱাহাটীলৈ মই কাৰ্বি আংলঙৰ পৰা ওলাই আহিছিলোঁ 2005 চনত 2005 চনত আমাৰ চৰাইদেউ সাংস্কৃতিক গোষ্ঠী বুলি আমাৰ এটা ডাউন টাউনত পিংকুদাৰ তেওঁ ঢুকালে এতিয়া পিংকুদাৰ এটা গ্ৰুপ আছিলে গ্ৰুপটোলৈ বিহু মাৰিবলৈ মাতি আনিছিলে মোক পংকজ বৰাই চিনি পাই চাগে তেওঁ মাতি আনিলে তেওঁ মাতি অনাৰ পিছত সেই আহিলোঁ আহি পেলাই সেই বছৰ মই আকৌ বেক হৈ গ'লোঁ ঘৰলৈ তাৰপিছতে গুৱাহাটীত নেশ্যনেল গেমছ হৈছিলে নেশ্যনেল গেমছত আকৌ মই তাৰ পৰা আকৌ মোক নিমন্ত্ৰণ দিলে
নেশ্যনেল গেমছত আহিব লাগে, বহুত ঢুলীয়া নাচনী বহুত দৰকাৰ আছিল তাত। সেই 2006 চনতে আহিলোঁ। 6 চনত আহি পেলাই আজিলৈকে ঘৰলৈ আকৌ বেক হৈ নগ'লোঁ মানে। ঘৰলৈ বেক হৈ নগ'লোঁ, ঘৰলৈ যাওঁ, খালি মানে মই একেবাৰে গুচি নগ'লোঁ। মই কৰ্মসূত্ৰে ইয়াতে মই ভাবি ল'লোঁ যে মোৰ জীৱিকাটো এইটোৱে, মই এইটো কৰিব পাৰিম, মই এইটো কৰোঁ মানে। পিতিতা, আপুনি এতিয়া যিহেতু গুৱাহাটীত আছে হয়নে, আপুনি ইয়াতে এইখিনি বস্তু আৰম্ভ কৰিছে মানে আপোনাৰ যোনটো এইটো কেৰিয়াৰ হিচাপে আপুনি লৈছে হয়নে, ইয়াতে আপুনি আৰম্ভ কৰিছে নে কাৰ্বি আংলঙতে আপুনি শিকিছিলে, আপোনাৰ কোনোবা তেনেকুৱা গুৰু আছিলে নে? মই আচলতে ইয়াতে মই গুৱাহাটীলৈ অলপ অলপ জানিহে আহিছোঁ মানে ঘৰত। মানে মোৰ হ'ল কি হ'ল, আমাৰ ঘৰখন সম্পূৰ্ণ খেতিয়কৰ ঘৰ। আমাৰ কোনো চাকৰি নাই, বাকৰি আছে, আমাৰ চাকৰি নাই। তাত পথাৰত হাল বাওঁতে বা কোৰ মাৰোঁতে যেতিয়া বিহু গোৱা মজা এটা থাকে, সেই মজাটো কিন্তু বেলেগ, আৰু সেই মজাটো ক'তো নাই আকৌ। মানে ইখন মানে মই কথাটো কওঁ, কথাটো মানে সচৰাচৰ বিহুবিলাক গোৱা যায় ছোৱালী জোকাবৰ কাৰণে। ছোৱালী জোকাবৰ কাৰণে মানে ইখন পথাৰৰ ছোৱালীজনী যেতিয়া ৰোৱনীজনী আহে, ইখন পথাৰৰ পৰা যেতিয়া বিহু এটা গাই শুনা মানে, সেই যে চিঞৰটো যে পথাৰৰ মাজে মাজে গুচি যায়, বৰ ধুনীয়া লাগে মানে শুনি। আৰু কথা হ'ল মোৰ ঘৰখন সংস্কৃতি মানে, মোৰ দেউতা বায়ন, খুৰাও বায়ন। তাৰপিছত দেউতাই খোল বজায়, ঢোল ইমান দেউতাই মই বজোৱা নেদেখিলোঁ, তথাপিও বজাই দুই এচাপৰ মন গ'লে। কিন্তু মোৰ সৰু খুৰাই বেছিকৈ ঢোল বজাইছিলে, আৰু সেই ঢোল বজোৱা আৰু সেই খুৰাৰ পৰা ঢোল শিকিলোঁ দেখি। তাৰপিছতে মোৰ বাইদেউ আছিলে যে বিহুৱতী, বাইদেউৰ লগত বিহুৱতীত ষ্টেজত মই আকৌ তেতিয়া প্ৰায় মোৰ 7 বছৰমান বয়স চাগে, মানে মোৰ অলপ অলপ মনত আছে, তথাপি মানে বয়সটো মনত নাই। কিন্তু মই বাইদেউৰ লগত উঠোঁ আৰু ষ্টেজত, বাকী খুৰাহঁতে নোচোৱাই, আৰু লগত একে সৰু ঢুলীয়াটো ময়ে থাকোঁ মানে। 7-8 বছৰ মানৰ হ'ব তেতিয়া মানে। মোৰ সেই ইমান বয়সৰ মনত নাই বাৰু, তথাপিও ইমান মানে হ'ব চাগে বুলি ভাবিছোঁ মানে। বহুত সৰুৰ পৰা বজাইছোঁ দেখি। তাৰপিছতে বাইদেউৰ লগতে বিহুৱতী নাছিলোঁ, বিহুৱতীত বজালোঁ, বিহুৱতীত কম্পিটিশ্যন কৰিলোঁ। তাৰপিছত লাহে লাহে দাদাও বজায়, দাদাও বজাবলৈ আমাৰ গোটেই পৰিয়াল, আমাৰ বৰ্তা ল'ৰা ছোৱালী গোটেইখিনি, আমাৰ এটা বিহু টিমটো মানে আমাৰ ঘৰতে আছিলে। মানে বাইদেউক নোচোৱা বিহু টিমটো আমাৰ ঘৰতেই। কোনোবা বৰ্তাৰ ল'ৰা, আমাৰ ঘৰতে আমাৰ 3টা, দাদা, মই, খুৰা আৰু মামা আছিলে। তাৰপিছত আৰু বাকী বৰ্তা ল'ৰা 3টা-4টা হৈ গ'ল আৰু তেনেকুৱা পৰা আৰম্ভ। কিন্তু মই তাত পেঁপা বজোৱা নাছিলোঁ। পেঁপা মই গুৱাহাটীত আহিহে মই পেঁপাটো কিন্তু শিকিছোঁ ভালকৈ। মানে আগ দেখি তাক দেখি, মানে ভাল বজোৱা মানুহ আছে, তেওঁলোকক দেখি মই শিকিছোঁ। বাঁহীটো মই এনেই কমাৰ্চিয়েলিহে, মই ক্লাছিকেল নাজানো বাঁহী। মই কমাৰ্চিয়েলি মই যিখিনি মানে ধৰক কোনোবা গানটো কৰিছে বোলে এনেকুৱা এটা পিচ এটা আছে, এইটো উঠাই ল'ব লাগে, মই এইটো উঠাই ল'ব পাৰোঁ। আৰু বাঁহীটো আৰম্ভ কৰিছিলোঁ কিন্তু গৰু চৰাই, একদম জেগাৰ পৰা মানে। মানে মই স্কুলৰ পৰা আহি গৰু চৰাবলৈ যাওঁতে বাঁহীটো লগত লৈ যাওঁ, মোৰ লগত ছাতিটো আৰু বাঁহীটো থাকিব লাগিব। সেই বাঁহীটো তেনেকৈ ফুকি তাৰপিছত লাহে লাহে দেখিছোঁ, এনেই ফুকি থাকোঁতে এদিন দেখিছোঁ গান বজাব পৰা হৈছোঁ দেখোন লাহে লাহে। প্ৰথমতে বিয়ানাম বজালোঁ খুব, বিয়ানাম আৰু বিহু বাঁহীত শিকিবলৈ খুব সহজ। কিন্তু সেই বস্তুকেইটা জানিলে লাহে লাহে মানে সেই যদি চেঞ্চটো থাকে তেনেহ'লে আহিবই আৰু লাহে লাহে গম পাবই আৰু মানে। সেই তাৰ পৰা আৰম্ভ কৰি আৰু আজি এইখিনি পাইছোঁহি আৰু কোনোমতে। আৰু আপুনি কি ইনষ্ট্ৰুমেণ্ট বজায়? মই যেতিয়া ৰেকৰ্ডিং ছেশ্যনত যেতিয়া সোমাবলৈ লৈছোঁ, প্ৰায় 2010 চন মানৰ পৰা, মোৰ প্ৰথমখন আছিলে এলবাম চেংকলি, দিক্ষুদাৰ চেংকলিখন সংগীত কৰিছিলে জানদা, অপূৰ্ব জানদাই কৰিছিলে, আৰু সুনীত দায়ো তাত গান লিখিছিলে। মোৰ ৰেকৰ্ডিং ছেশ্যন তাৰ পৰাই আৰম্ভ, সেই চেংকলিখনৰ পৰাই। সেই তাতে আৰম্ভ তোমাৰ 2010-11 মান হ'ব, 10-11 মান হ'ব। সেইটো চনতেই ৰেকৰ্ডিং আৰম্ভ কৰিছোঁ। তেতিয়া কিন্তু মোৰ ইমান জ্ঞান নাছিলে মানে স্কেলৰ প্ৰতি, যে এইটো বস্তু এইটো স্কেলত হ'ব লাগিব, এইটো বস্তু এইটো স্কেলত হ'ব লাগিব, মই ইমান এইবিলাক লক্ষ্য নাছিলে। মানে শিকিবলৈ চেষ্টা কৰা নাছিলোঁ নে শিকিব পৰাহে নাছিলোঁ, মানে বুজি পোৱা নাছিলোঁ। তাৰপিছত দেখিলোঁ যে নাই, এনেকৈ নহয় কথাটো, ইয়াৰ প্ৰফেশ্যনেলটো বেলেগ। আগতে পেঁপা বজাইছিলে ঠিকে আছে, পেঁপাটো আগতে বজাইছিলে, স্কেলত কোনো মেইনটেইন কৰা নাছিলে।
আগতে স্কেল মেইনটেইন নাছিলে এটা পেপাৰ চব বিহুতে এটা পেপাৰ বজাই দিয়ে হৈ যায় কিন্তু মই আজিকালি মানে সেইটো কৰিবলৈ বাদ দিলোঁ মানে কাৰণ আজিকালি মই পেপাৰ গোটেই স্কেলৰ পেপাৰ থাকে মোৰ তাত কাৰণ 12টা স্বৰ 12টা পেপাৰ মোৰ তাত থাকেই বাকী তেনেকৈ গগনাও তেনেকৈ আছে তাৰপিছত ভাবিলোঁ যে নাই এনেকৈ নহ'ব কথাটো গুৰুত্বভাৱে ল'ব লাগিব যে এইখিনি এনেকুৱা চালি জাৰি চাই 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 এই পেপাৰ গগনাবোৰ চব স্কেললৈ আনিলোঁ মানে সেইখিনিৰ পৰা আৰম্ভ কৰিছোঁ সেই তেতিয়াৰ পৰাই বজাই আছোঁ আৰু লাহে লাহে যিমান পাৰোঁ এতিয়া পিডিতা আপুনি যে এষাৰ কথা কৈছিলে অলপ আগত যে পথাৰত বহি লৈ ছোৱালী জোকাবলৈ কাৰণেহে গান গাইছিলে তেনেকুৱা কোনোবা প্ৰেম হৈছিলে নেকি বাৰু প্ৰেম নাই সেইবোৰ প্ৰেম মানে কি আৰু সঁচাকে জোকাইছিলে নে মানে কেলে নুজোকাম আকৌ ছোৱালী জোকা এটা বয়স থাকেই মানুহৰ ছোৱালী জোকা বয়স এটা থাকেই তেনেকুৱা কোনোবা তেতিয়া ভাল লগা কোনোবা আছে নাই তেতিয়া নাই বা সেইটো বয়সত মানে প্ৰেম হৈছিলে নেকি নাই মই গুৱাহাটীলৈ আহিয়ে প্ৰেম কৰিবলৈ শিকিছোঁ কেতিয়া হৈছিলে আপোনাৰ প্ৰথম প্ৰেম 2010 মান 10ৰ ফেব্ৰুৱাৰীত ফেব্ৰুৱাৰী 25 তাৰিখে ইয়াৰে ছোৱালী নে তেওঁলোকৰ অৰিজিনেল ঘৰ নগাঁও কিন্তু দেউতাকৰ চাকৰি সূত্ৰে গুৱাহাটীতে থাকে গুৱাহাটীতে জন্ম ইয়াৰে ছোৱালী বুলি কওঁ ইয়াৰ গুৱাহাটীৰে হয় আৰু এতিয়া আপোনাৰ ঘৰৰ কথাটো গম পালোঁ বাৰু আপোনাৰ মানে বৌ যিহেতু আছে বৌৰ কথা অলপমান পাতোঁ মানে এতিয়া যোনটো ভাল পোৱা কথা কৈছিলে সেই বৌয়ে আছিলে নেকি বাৰু বৌয়ে মানে তেওঁ এগৰাকী বিহুৱতী হয় মানে বৌক আপুনি নচুৱাইছিলে নেকি মই নচুৱাইছিলোঁ মানে এনে কম্পিটিশ্যন নচোৱা নাই এনে গ্ৰুপত আমি একেলগে কৰিছোঁ বহুত প্ৰগ্ৰেম কৰিছোঁ অসমতে হওক অসমৰ বাহিৰতে হওক ভাৰতৰ বাহিৰতে হওক আমি একেলগে বহুতকেইটা প্ৰগ্ৰেম কৰিছোঁ কিন্তু তাইও এগৰাকী বিহুৱতী তাই বিয়াৰ পিছত কম্পিটিশ্যন এবাৰ কৰিবলৈ মন গ'ল একদম নেৰা মই বোৱাৰী বিহুৱতী কম্পিটিশ্যন কৰিম মই বোলো আগতে গাভৰুতে কম্পিটিশ্যন কৰি নাপালা এতিয়া বোলো আকৌ বোৱাৰীত কি লাগিল বোলো এইটো পিছত নাই কৰিব বোলে কৰা কিন্তু কৰিছোঁ আকৌ ফাৰ্ষ্ট হৈছে আকৌ বোৱাৰী বিহুৱতী বঢ়িয়া এইখিনি ক্ষেত্ৰত আপোনাৰ এই জাৰ্ণিটোত যেতিয়া আহিছে ঘৰৰ কিমানখিনি মানে আপুনি সেইখিনি প্ৰেৰণা আপুনি ক'ৰ পৰা পাইছিলে ঘৰৰ পৰা পাইছিলে প্ৰথম কথা কিন্তু প্ৰথমতে যেতিয়া গাঁৱত আছিলোঁ দেউতাই কিন্তু গালিও দিছিলে আকৌ মানে বেয়া পাইছিলে নেকি বেয়া নাপায় তেতিয়া পঢ়া শুনাৰ এটা সময় থাকেতো পঢ়া শুনাৰ এটা সময় আছিলে ৰাতিটো গুচি যাওঁ বিহু মাৰিবলৈ আকৌ ৰাতিপুৱা আহি পাওঁ স্কুললৈ যোৱা খেলি মেলি হয় পঢ়া শুনা খেলি মেলি হ'ব বুলি চাগে মানে দেউতাই অকণমান দিগদাৰ কৰিছিলে দিগদাৰ মানে গালি চালি দিছিলে আৰু দেউতাই গালি দিয়া নহয় মাৰিছিলেও এইখিনি ক্ষেত্ৰত বৌৰ কিমান অৱদান আছে বৌয়ে কিমানখিনি ছাপোৰ্ট কৰে তেওঁ 110% বহুত ছাপোৰ্ট আছে কাৰণ মই তেওঁক যেতিয়া ভাল পাইছোঁ মই তেতিয়া এজন বিহুৱাহে আছিলোঁ মানে মই এই ৰেকৰ্ডিং ছেশ্যনটোত বা মই এজন যে এনেকৈ প্ৰফেচনেলি মই এইটোৱে মোৰ জীৱিকা হ'ব সেইটো মই তেতিয়া ভবাও নাছিলোঁ মানে কিন্তু লাহে লাহে মই যেতিয়া এইখিনি কৰিবলৈ ল'লোঁ তেতিয়াহে মই গম পাইছোঁ যে এইটো কৰি পেলাই মই খাব পাৰিম তেতিয়াৰ দিনৰ পৰা তেওঁ যেতিয়া মোক ভাল পাব লৈছে তেওঁ ছাপোৰ্ট থাকিবই লাগিব হয় আপুনি যিহেতু এতিয়া কৈছে যে এইটো আপোনাৰ এতিয়া প্ৰফেশ্যন হয় আৰু এইটোৱে আপোনাৰ জীৱিকা হয় গতিকে এইখিনি ক্ষেত্ৰত কেতিয়াবা প্ৰব্লেম ফেচ কৰিব পাইছে নেকি মানে প্ৰব্লেম কেনেকুৱা ধৰণৰ প্ৰব্লেম মানে পইচা পাতি ক্ষেত্ৰত হওক বা মানে এই বস্তুটো চুজ কৰিলে এই প্ৰফেশ্যনটো চুজ কৰিলে কি ধৰণে মানে আগবাঢ়ি ছাকচেছফুল হ'ব পাৰিম যেন আপোনাৰ ফিল হয়নে আপোনাৰ মতে আপুনিতো এজন ছাকচেছফুল এজন আৰ্টিষ্ট হয় গতিকে আপোনাৰ মতে কি ক'বলৈ বিচাৰে এইটোৰ ওপৰত বৰ্তমানলৈকে কিন্তু মই তেনেকুৱা বিপদত পৰা নাই কিন্তু কেতিয়াবাতো পইচা পাতিৰ কথা কেতিয়াবাতো ইফাল সিফাল হয় কেতিয়াবা নোহোৱা হয় কেতিয়াবা ঢেৰ হয় কেতিয়াবা নোহোৱা হয় সেইবিলাক চবৰে থাকে মই কিন্তু তেনেকৈ ইমান প্ৰব্লেম পোৱা নাই কিন্তু তথাপিও কেতিয়াবা হয় তেনেকুৱা সেইটোতো আৰু উঠা নমা থাকেই সকলো সময়তে তথাপিও ভাবিছোঁ যে মই এইটো কৰি খাব পাৰিম হয় আপুনি নৱপ্ৰজন্মক কি ক'ব বিচাৰে যোনখিনিয়ে এই প্ৰফেশ্যনটোত আগবাঢ়ি আহিব বিচাৰে মই সেই মই ক'ব লগা কথা আছে বাৰু কাৰণ মানে আজি দিনত দেখিছোঁ কিছুমান বৰ ধুনীয়া ধুনীয়া ল'ৰা আছে
মানে আমাৰ তলৰ চামৰ কথা কওঁ, মানে আমাৰ চামৰখিনি কথা আমাৰখিনি আমি চলি আছোঁ, ধুনীয়াকৈ কৰি আছোঁ। কিন্তু আমাৰ তলৰ চামৰ আমাতকৈও টেলেণ্টেড ল'ৰা আছে, ভাল ভাল ল'ৰা আছে, কিন্তু তেওঁলোকে কেতিয়াবা মানে বিহুটো কিছুমান ল'ৰা মই দেখিছোঁ, চব নহয়, কিছুমান ল'ৰা দেখিছোঁ বিহুটো মানে অকল ফূৰ্তি কৰিবৰ কাৰণে, অকল ফূৰ্তি কৰিলোঁ। বিহুটো ফূৰ্তি নহয়, বিহুটোতো আমাৰ এটা সত্তা হয়, মানে বিহুটো এটা আমাৰ তেজত থকা এটা মানে অংগ এটা বিহু। সেইটো সময়ত বিহুটো মাৰিব লাগে, কিন্তু বিহুটোক বেয়া বুলি ভাবি ল'ব নালাগে। মানে বিহু সময়ত বিহু কৰিলোঁ, বাকী সময়ত আৰু বাদ দিলোঁ আৰু ঢোলটো ধোঁৱা চাঙৰ ওপৰত উঠাই থৈ দিলোঁ, নহয়। গাঁৱত কৈছিলে বাৰিষা ঢোল বজাব নাপায়, ধান পোকে খাব, কিবা হ'ব, কিন্তু সেইটো কথা নহয়। যেতিয়া প্ৰতিভা এটা থাকে মানুহে সদায় আওৰাবই লাগিব। মই হ'লেও এতিয়া যিমান নহওক বিহু শেষ হ'ল বুলি মই জুন জুলাই মাহত 2 মাহ ফ্ৰী থাকোঁ। ফ্ৰী থাকিলোঁ বুলিতো মই ঢোলটো নবজালে নহ'ব, বাঁহীটো মই নবজালে নহ'ব, বজাব লাগিব সদায়। তেতিয়াহে হাতখন ভাল হৈ থাকিব, বা তোমাৰ আগলৈ কি আৰু কিবা কিবি উলিয়াব পাৰোঁ নেকি নতুনকৈ, সেইবিলাক চেষ্টা থাকিব। তাকে মানে যিহেতু আপুনিতো এতিয়া বহুত ডাঙৰ বহুত ভাল ভাল কাম কৰি আছে, কিন্তু যোনবোৰ নতুনকৈ ওলাইছে হয়তো ইমান ডাঙৰ এটা প্লেটফৰ্ম নাপাবও পাৰে, গতিকে সিহঁতৰ কাৰণে মানে কি ধৰণে আগবঢ়াব পাৰি? তেওঁলোকে কিন্তু মই ক'লোঁ নহয়, মানে বিহুটোক ভালকৈ ল'ব লাগিব, মানে কাৰণ এটা সংগীতেও মানুহক বহুত ওপৰলৈ লৈ যাব পাৰে। সংগীতে বহুত মানুহ ওপৰলৈ যাব, দেখি আছে চবে, গান গোৱা মানুহে কিমান কি কৰি আছে, বজোৱা মানুহে কিমান কি কৰি আছে। আমাৰ অসমতে নহয়, ভাৰততে নহয়, গোটেই ৱৰ্ল্ডত কিমান ডাঙৰ ডাঙৰ মানুহ আছে। এতিয়া আমিয়ে ক'বলৈ গ'লে, এতিয়া আমাৰ গাঁওখনতে বহুত ল'ৰা আছিলে, মোৰ লগতে বহুত বজোৱা ল'ৰা আছিলে, কিন্তু তেওঁলোকক মই বহুতবাৰ কৈছিলোঁ, কিন্তু আকৌ কিবা এটা কৰিব পাৰিম। মানে বহুত ভাল ভাল আৰ্টিষ্ট থাকে, কিন্তু তেখেতসকলে এই বস্তু ওলাই নাহে। কিছুমান আছে ওলাই আহিবলৈ চেষ্টাও নকৰে। কিনো হ'ব, বিহু মাৰি কি কৰিব। মোকে কৈছিলে বহুত মানুহে, এইটো আমুকৰ পুতেকে ঢোল বজাই থাকে, বাঁহী বজাই থাকে, পথাৰৰ মাজত বাঁহী বজাই থাকে, কি কৰিব একো কাম নাই। কিন্তু এতিয়া তেওঁলোকে আকৌ মোক দেখিলে কিন্তু একদম সন্মানেৰে মাতি লৈ যায়। সেইখিনি আপুনি পেচেন্স ৰাখিছিলে, চেষ্টা কৰিছিলে, তাৰ কাৰণে চেষ্টা কৰিবই লাগিব, নকৰিলে কেনেকৈ হ'ব। তুমি আজি বিহু সম্ৰাজ্ঞী হৈছা, তুমি চেষ্টা নকৰালে পাৰিলাহেঁতেন নেকি? তুমি সেই একদম সৰু কালৰ পৰা একদম তোমাৰ এটা এইম আছে যে মই বিহু সম্ৰাজ্ঞীজনী হ'মেই। হ'বৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে, কিমান মানুহৰ গালি খাব লগা হৈছে, কিমান মানুহৰ কথা শুনিব লগা হৈছে, কিমান গৈ তুমি বিহু সম্ৰাজ্ঞী হৈছা, হয় নহয়? বাৰু আমি এইখিনি কথাত আহিম, আকৌ কথা পাতিম, আপোনাৰ আৰু ভিতৰলৈ আৰু বহুত কথা আপোনাৰ পৰা জানিম, কিন্তু পিতিদা অকণমান যদি আপুনি কিবা বজাই দিয়ে তেতিয়া খুব ভাল লাগিব। ঢোলটোকে বজাই দিয়ক, নহ'লে কি প্ৰথমতে আপুনি ঢেৰ ইনষ্ট্ৰুমেণ্ট লৈ আহিছে, কোনটো আগতে বজাই দেখাব? ইনষ্ট্ৰুমেণ্ট মানে এইখিনি গোটেইখিনি আচলতে বিহুৰ লগতে জড়িত, কাৰণ মই মানুহটো একে বিহুৰে মানুহ। বিহু ইনষ্ট্ৰুমেণ্টেই মই প্ৰথমতে পেঁপা কলিকে বজাই দিওঁ। পেঁপা কলিটাকে বজাই শুনাওক। নাচোৱে লাগি গৈছে, কিন্তু নাচনি ৰৈ থাকিব নোৱাৰে, নাচনি ৰৈ থাকিব পৰা নাই, গম পাইছো বাৰু মই। খুব ভাল। আৰু কিবা এটা শুনাওকচোন। কি শুনাম? বাঁহী অকণ বজাই শুনাওক। বাঁহী বজাম। এইটো ধুতং। কি হয় ইনষ্ট্ৰুমেণ্ট? এইটো ধুতং। বিহু আমি হুঁচৰিত গাইছো, ফুটুকলা মৃদং বজাই দে ধুতং, নাচয় নাচয় সমনীয়া,
মানে মই ইমান ভিতৰুৱা কথাটো নাজানো হয় কিন্তু এনেকুৱা হৈছিলে বোলে আগতে কোৱা শুনো কিছু লোকে যে ধুতংটো মানে যাৰ ধৰা ঢোল নাই বোলে মোৰে ধৰা মই ঢোল কিনিবলৈ মোৰ পইচা নাই মোৰ ঢোল নাই তেতিয়া বোলে এনেকুৱা এটা বনাই লৈছিলে বোলে বিহু গাবলৈ মানে বিহুৰ লগতে এইটো জড়িত বস্তু এইটো বজাই গাব ঐ শিলে বালি চৰাই ৰিপিপ কৰে ৰঙিলি ঐ শিলে সমনীয়ালি বিপ কৰে পমিলি ঐ শিলে বালি চৰাই নাচ ৰঙিলি নাচ পমিলি হাতে মেলি মেলি কঁকাল ভাঙি ভাঙি নাচ এনেকে বোলে বজাইছিলে মই ইমান ভিতৰুৱা একেবাৰে আজিহে গম পাইছো দেই আপোনাৰ পৰা এইখিনি কথা মোক এইটো এনেই এতিয়া শুনিবলৈ তুমি চাগে কিবা অসজা পাইছে নাজানো কিন্তু মাইক্ৰফোনত শুনিবলৈ বহুত ধুনীয়া নাই এইটো খুব ভাল লাগিছে খুব ধুনীয়া সাউন্ড একদম হয় আৰু অকমান কিবা এটা বজাই দিয়ক গাবই লাগিব আসলে এইটো বজালে নহব গাব লাগিব গাই কি গাব হে মোৰ সোণকণ বাখৰ ছটাই পৰে বতে মোৰ সোণকণ বাখৰ ধুৱলি কুঁৱলি মোৰ সোণকণ বাখৰ কোনে ভাতে ৰান্ধি খায় মোৰ সোণকণ বাখৰ মাকে নাই মাউৰা মোৰ সোণকণ বাখৰ তিৰি নাই বৰলা মোৰ সোণকণ বাখৰ হাতী ধৰিবলৈ যায় খুব ধুনীয়া সঁচাকে ইমান ভাল লাগিছে নহয় পিতিদা একদম নাচো লাগি গৈছে কিন্তু নাচিবলৈ জেগা নাই না মই গম পাইছো নাচিব নোৱাৰি এতিয়া মই গম পাইছো মই বজাওঁতে যেতিয়া হাতখন আহিছে তেতিয়া গম পাইছো সেইটোতো আহিবই বিহুৱতী এগৰাকীয়ে পেপাটো শুনিলে কেতিয়াও থাকিব নোৱাৰে একদম নাচিবই লাগিব তাকে বিদ্যা এতিয়া জানিব বিচাৰো আপুনি এইখিনি বস্তু সদায় বজাই আছে বা আপুনি মঞ্চত এইখিনি কৰিছে বজাইছে তাৰ পাছত আপোনাক এতিয়া আমি অসমীয়া ছবি জগতত আপোনাক দেখা পাইছো বহুতো এলবামছ আপুনি কৰিছে বহুতো মুভিত আপুনি কাম কৰিছে আপুনি এতিয়ালৈকে কিমানখিনি মানে প্ৰজেক্ট কৰিছে বৰ্তমানলৈকে আপোনাৰ মনত আছেনে হিচাপ কৰিব পাৰিনে প্ৰজেক্ট বুলি ক'লে তেনেকুৱা মানে কি আৰু বিহু সুৰীয়া বিহু নাম এনেকুৱাবিলাকত মই চাগে হিচাপটো কৰিব নোৱাৰোঁ কাৰণ মানে মই এই বছৰৰ পৰাহে হিচাপ এটা কৰিব লৈছোঁ যে মই বছৰটোতনো কেইটা গান বজাওঁ এই বছৰৰ পৰাই হিচাপ কৰিব লৈছোঁ আগৰখিনি মই নাজানো মানে মই 10 বছৰত চাগে আজি 10-15 বছৰত প্ৰায় চাগে 4,000 মান গান বজালো 4-5,000 মান হ'ব 4-5,000 মান গান বজালো চাগে মানে এই পেপা গগনা আৰু বিহুটো আপুনি নাথাকিলে বিহু নহয়ে তো সেইটো বহুতে কয় নাই পিতিদাক লাগিব বিহুটো জীয়াই যাওঁ বুলি কয় আৰু মানে মই বিহুটো আচলতে মোৰ একদম মানে অন্তৰৰ পৰা আছে মানে মানে বিহু বুলি ক'লে তুমি যেনেকৈ পেপাটো বজোৱাৰ লগে লগে তুমি যে হাতখন আহিলেই নহয় তোমাৰ মোৰ তেনেকুৱা মানে মই ক'ৰবাত বিহু পালে মোক একো নালাগে আৰু তেনেকুৱা তেনেকৈ মই সেই বজাই ৰেকৰ্ডিঙত হিচাপ এটা ইমান তেনেকৈ নাৰাখোঁ এইবাৰ কিন্তু ৰাখিমেই এইবাৰ পৰা ৰাখিছোঁ আপুনি এইখিনি অসমত কৰা বাদেও আপুনি বাহিৰত বলিউডতো কৰিবলৈ আপুনি তেনেকৈ চান্স পাইছে নেকি মই অনেক বুলি চিনেমা এখন ওলাইছিলে অনেক সন্ধি চৌহানে গান টাইটেল ট্ৰেকটো গাইছিলে সুনীল চৌহানে তাতে মই পেপা তাতে গানটোত কিন্তু পেপা বজোৱা আছে সেইখন চাগে চিনেমাখন নৰ্থ ইষ্টৰ ওপৰতে আছিলে কিবা চিনেমাখন সেইটো গানত বজালোঁ তাৰপিছতে ডুৰণ কাপৰ টাইটেল ট্ৰেকটো আছিলে অৰিজিত সিঙৰ সেই গানটোত বজালোঁ পেপা বাকী অসমীয়া বিদুৰ ভাই বুলি ক'লে চবেই চিনি পায় সেইটো মই বজাইছোঁ প্ৰথম চিৰিজটোত তাৰপিছত চিনেমাখনত গোটেই মই বজোৱা এইখিনি কথাত আপুনি বিদুৰ ভাই কওঁতে মোৰ এটা মনত পৰিলে ভাইমন্দা বৰ্তমান এতিয়া চবতে মানে চৰ্চা চলি আছে যে ভাইমন্দাৰ হিয়া দিয়া নিয়া যোনটো ঢোল বজাই পিনে গাই ন বিহুটো হিয়া দিয়া নিয়া কৈ পিনে সেইটো অকমান বজাই দিয়ক না বজাই সব অডিয়েন্সে বিচাৰি আছে যে পিতিদা লাগে এইটো ওপৰত গান ওলাব লাগে এতিয়া সেইটো মই বিহুটো মই গাইছোঁ বাৰু
এক্টিংটো বেলেগে কৰিছে গতিকে আমি চাব বিচাৰো সেইটো বিহুত এতিয়া তেনেকৈ কি বা গাইছিলোঁ মনত নাই নহয় গাম বাৰু কথা নাই মনত পৰিছে ৰ'বা ভাইমন দাৰ সেই বিহু ফাঁকিটো মই গালোঁ কিন্তু বিহু ফাঁকিটো মানুহে চবৰে ডিমাণ্ড মানে চবে আপোনাক মই ফেচবুকত চাইছো চবে আপোনাক টেগ কৰি যে পিটি দা একদম হাই ডিমাণ্ড এইটো লাগে এইটো ওপৰত একদম ধুনীয়া গান এটা হ'ব লাগে মুঠতে মই চিনেমাখন চাবলৈ যাওঁতে ইমান ভাল লাগিছে মোৰ নিজকে বিহুটো যেতিয়া গাইছো মানে মোৰ লগৰ কেইটামানে চিঞৰি হৈছে আমি হাই পাগল হৈ গৈছো তলফালত কোনোবাই হলত কোনোবাই চিঞৰি আছে পিটি দা বিহু গাইছে মই আছো বুলি গম নাপায় পিটি দা গাইছে বোলো তাৰপিছত আচলতে মই গানটো গাওঁ বুলি যোৱা নাছিলোঁ মই জজুদাৰ তাত বেলেগ এটা গান বজাবলৈ গৈছিলোঁ বেলেগ এটা গান বজাবলৈ যাওঁতে সেই গানটো বজাই থাকোঁতে গানটো শেষ হ'ল তাৰপিছত জজুদাই পটককৈ ক'লে বোলে পিঠি সেই বস্তু এটা আছে গাই দিবা নেকি বোলো কি কৈছে ৰ মই তোমাক শুনাই আছোঁ খালি টুকুৰাটোহে শুনাইছে মোক কি কি কিন্তু একো পোৱা নাই মোক তাৰপিছত গাই মেলি হ'ল আৰু তাৰপিছত কৈছে বোলো মই বোলো কিহৰ কওকচোন কৈছে ভাইমন দা চিনেমাখন মই বোলো মোৰ তেতিয়া মনটো ভাল লাগিছে দেই বোলো যিয়ে নহওক ইমান এখন বিগ বাজেটৰ চিনেমা এখন আৰু আজিৰ দিনত অসমীয়া চিনেমা ইমান ধুনীয়া হৈ গৈ আছে মানে সেইটো কাৰণে কিন্তু আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো যিখিনি মানুহে চলাই আছে মই কিন্তু খুব ভাল পাইছোঁ কাৰণ মানে অসমীয়া চিনেমা নোহোৱাই হৈ গৈছিলে এতিয়া লাহে লাহে অসমীয়া চিনেমাবোৰ ইমান ধুনীয়াকৈ চাবলৈ লৈছে মানুহে ইমান ধুনীয়াকৈ আৰু ইমান ধুনীয়াকৈ কৰিছে চিনেমাবোৰ মানে চাই মানে কিবা এটা ভাল লাগে এখন চিনেমা এবাৰ চালে মনটো হেঁপাহ নপলায় মানে মই ভাইমন দাত মই নিজে 3বাৰ চালোঁ মই প্ৰিমিয়াৰ শ্ব' চাইছোঁ প্ৰিমিয়াৰ শ্ব'ত মোক মাতিলে চাবলৈ মোৰ শ্ব' আছিলে প্ৰগ্ৰেম আছিলে মই যাব নোৱাৰিলোঁ তাৰপিছত আহি পেলাই টিকেট কাটি চাইছোঁ মানুহজনীৰ লগত আকৌ এদিন লগৰ দুটাৰ লগত গৈছোঁ আকৌ এদিন গৈছোঁ 3দিনমান চাইছোঁ মই এতিয়ালৈকে তাৰপিছত সেই বিহুটো এতিয়া মানে গালোঁ এতিয়া কি গাইছিলোঁ পাহৰিলোঁ তথাপিও হিয়া দিয়া নিয়া এতিয়া বিহুটোতো হিয়া দিয়া নিয়া আছিলে কিন্তু কি আছিলে পাহৰি থাকিলোঁ চাই থাকোঁতে গমকে নাপালোঁ বিহু আহি পালে খেপিয়া ফুৰোঁতে গমকে নাপালোঁ দে নানানে তুমি মোৰে কোন আকাশৰে জোন তুমি মোৰে কোন আকাশৰে চবৰে এতিয়া আশা পূৰণ হৈ যাব আৰু এইটো শ্ব' যোনে চাব মোক ফেচবুক ইনষ্টাগ্ৰামত বহুতে কৈছিলে পিটিদা বিহুটো কৰক বুলি সেইটো তেনেকৈ কৰিব নোৱাৰি নহয় বিহুটো তেনেকৈ কৰা বস্তু নহয়তো বিহুটো পিটিদা একদম গৰমে গৰমে বিদুৰ ভাইটো শুনিব বিচাৰোঁ বিদুৰ ভাইটো সেইটো পেপাৰ টিউনটোহে আছিলে বিদুৰ ভাইটো গোৱা নাই নহয় আপুনি পেপাৰ টিউনটো ইয়াৰ লগতে বজাই দিয়ক ইয়াৰ লগতে সেইটো কিন্তু এটা বৰ বেলেগ হৈছেই লাগিছিলে নাই এতিয়াও মানুহে কিন্তু বহুতে ভাল পায় দেই বিদুৰ ভাই সেই যিটো মেইন মানে টাইটেল ট্ৰেকটো মানে বেপাৰ সেই থিমটো কিন্তু বহুত মানুহে ভাল পায় আৰু এতিয়াও ষ্টেজত মই বজালেও কিন্তু এতিয়াও ডিমাণ্ড একদম পিটি বৰা আহিছে এইটো বজাবই লাগিব মানে খুব ধুনীয়া